So hello everyone, welcome back to my mini vlog. আজি mini vlog to আৰম্ভ কৰিছো এয়া লগৰ কেজনী হৈতে। ফাৰ্স্ট এটা কাম আছিল, কামটো কৰি আমি যাম ভাওনা চাবলৈ। তেজপুৰবাসী ৰাইজে হয়তো গম পায় সাংস্কৃতিক নগৰী তেজপুৰত চলি আছে বৰ্তমান তেজপুৰ ভাওনা সমাৰোহ 2025। 3 আগষ্টৰ পৰা 9 আগষ্টলৈকে এই সমাৰোহ চলি থাকিব। লগতে দিন ৰাতি জোৰা কাৰ্যসূচী বৰগীত দিহানাম আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। আজিৰ নাট আছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। এইকেইদিন আমাৰ মাজগাঁও শ্বহীদ বাকৰিৰ পৰিৱেশটো খুব সুন্দৰ হৈ আছে এই ভাওনা সমাৰোহৰ বাবে। এয়া লাহে লাহে মানুহবোৰো আহিবলৈ ধৰিছে। ময়ো বহি ললোগৈ ভাওনা চাবৰ বাবে। মই আপোনালোকক ভাওনাৰ দুটামান ক্লিপ আগবঢ়াইছোঁ আপোনালোকৰ মাজত, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক।